সুউচ্চ পাহাৰৰ ওপৰলৈ আৰু বহু যাত্ৰা পিঠিত 340 কেজি ওজনৰ ট্ৰেন্সফৰ্মাৰলৈ এজন ব্যক্তিৰ পৰ্বতাৰোহণ এই অদ্ভুত ভিডিঅ' প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰিছে বহু নেটিজেন পিঠিত প্ৰায় 25 কিলো ৱাটৰ এটা সৰ্বগধুৰ ট্ৰেন্সফৰ্মাৰ মূৰৰ ঘাম পাহাৰত পেলাই ব্যক্তিগৰাকীৰ বাবে এয়া যেন বৃহৎ প্ৰত্যাহ্বান এই ভিডিঅ' দেখি মানুহৰ চকুত বিশ্বাস কৰাটো যেন কঠিন হৈ পৰিছে আপুনি নিশ্চয় দেখিছে যে মানুহে কেইবা কিলো ওজন তুলি জিমত ব্যায়াম অথবা শৰীৰ চৰ্চা কৰে কিন্তু পাহাৰী মানুহৰ কথা আহিলে শ্ৰেষ্ঠ সকলেও তেওঁলোকৰ লগত প্ৰতিযোগিতা আৰম্ভ কৰে এয়া আমি কোৱা কথা নহয় ইন্টাৰনেট ব্যৱহাৰকাৰী সকলে নিজেই এই কথা কৈছে আসলতে এই সময়ত এনেকুৱা এটা অদ্ভুত ভিডিঅ' পোহৰলৈ আহিছে এই ভিডিঅ'টোত এজন ক্ষীণ ব্যক্তিয়ে 25 কিলো ৱাটৰ ট্ৰেন্সফৰ্মাৰ এটা পিঠিত ওলমাই লৈ পাহাৰত যাত্ৰা কৰিছে যেন লোহাৰ নহয় কপাহেৰেহে তৈয়াৰী এই ভিডিঅ'টোত এজন ব্যক্তিয়ে ৰছীৰ সহায়ত 350 কেজিৰ ট্ৰেন্সফৰ্মাৰ পিঠিত বান্ধি লৈছে পিঠিত তুলি লৈ পাহাৰলৈ উঠি গৈছে কিন্তু ভিডিঅ'টোত মানুহে হিন্দী আৰু স্থানীয় ভাষাত কথা পতা দেখি বুজা যায় যে এইটো ভাৰতৰ কোনোবা পাহাৰীয়া অঞ্চলৰ ভিডিঅ' Куда керующий трансфером? 25 керующий трансфером. Я тут сюда мало подкинь. Mochi parasnın. Kaç çiniyorsun? Mochi para. Oyuncası. Bunlar konay. Canım Mochi para prolas. tekşi ne? De takta katravos. নিউজ ডেস্ক ৰিপৰ্ট